নমস্কাৰ মই লিখিবলৈ আহিছোঁ MGNREGAৰ এখন বোৰ্ড লিখিবলৈ আহিছোঁ আৰু তাত বোৰ্ডখনৰ লগত এটা লোগো দিয়া থাকে মহাত্মা গান্ধীৰ আৰু কেইজনমান মানুহে কাম কৰি থকাৰ এটা ছবি অংকন কৰিব লাগে লোগোটো আৰু এই লোগোটো যদি সুন্দৰভাৱে অংকন কৰা নহয় তেতিয়াহ'লে বোৰ্ডখনৰ সৌন্দৰ্যটো নষ্ট হৈ যায় গতিকে আহক আমি আজি চাওঁ কিদৰে মহাত্মা গান্ধীৰ লোগোটো লিখা যায় মোৰ লগত বৰ্তমান কোনো ভিডিঅ' কৰিব পৰা মানুহ নাই কাৰণে মই নিজেই কৰিব লাগিব গতিকে মই ইয়াত দেখিছে আপোনালোকে MGNREGAৰ বোৰ্ড আৰু মই ইয়াত এতিয়া বৰ্তমান আঁকিম লোগোটো আঁকিম গতিকে মই লোগোটো দেখাবলৈ যত্ন কৰিম আপোনালোকক বন্ধুসকল MGNREGAৰ এইটো লোগো হয় আৰু লোগোটো যদি ভালদৰে আঁকিব পৰা যায় বোৰ্ডখনৰ সৌন্দৰ্যতা বৃদ্ধি হয় আৰু মই বহুতকে দেখিছোঁ মহাত্মা গান্ধীৰ ছবিটো আঁকিবলৈ যাওঁতে কিবা কৰি পেলাই গতিকে ছবিখন যদি সুন্দৰভাৱে আঁকা নাযায় তেতিয়াহ'লে বোৰ্ডখন লিখিবলৈ নষ্ট হয় আৰু যিসকল কাষ্টমাৰে এই কামটো কৰিবলৈ দিয়ে বা যোনে এই কামটো কৰিবলৈ দিয়ে তেওঁলোকেও পইচা পাই দিয়াৰ সময়ত হয়তো অসুবিধা কৰিব পাৰে কম সময়ৰ ভিতৰতে মই ছবিটো আঁকিলোঁ আৰু কম স্পেচটো কম এইখিনি মানে আৰু অকণমান যদি তললৈকে আনিব পৰা গ'ল হয় লোগোটো সম্পূৰ্ণকৈ বন্ধুসকল আপোনালোকে দেখিলে কিদৰে মই কম সময়ৰ ভিতৰতে এই বোৰ্ডখন লিখিলোঁ আৰু মহাত্মা গান্ধীৰ লোগোটো যিমান দূৰ সম্ভৱ আঁকিবলৈ যত্ন কৰিলোঁ আৰু এইখন খুব ৰাফ ৱাল যিহেতু আউটডোৰত এইবোৰ কাম কৰা হয় গতিকে ইয়াৰ পকাৰ কামখিনিও ইমান ফিনিচিং দি নকৰে খুব মানে ৰাফকৈ প্লাষ্টাৰটো কৰি থৈ দিয়ে গতিকে ইয়াত আঁকিবলৈ অসুবিধা হয় তথাপিতো মই যত্ন কৰিছোঁ আঁকিবলৈ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু মোৰ এইটো নতুন চেনেল আৰু এই চেনেলটোত মই পেইণ্টিং সম্বন্ধীয় কমাৰ্চিয়েল আৰ্টেই হওক বা ফাইন আৰ্টেই হওক মই ভিডিঅ'বোৰ দিবলৈ যত্ন কৰিম আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব